Bodosa खौरांलाइ आरो पर्टेलनि गोहोम बाक्सानि भारत भुटान सिमानि चौकियाव रायजो राजाफोरा लुफुंनाय बान्दोखौ मन्त्रि उर्खावगोरा ब्रह्मआ नायगिदिंहैदों। बाक्सा जिल्लानि भारत भुटान सिमा ओनसोलाव रायजो सरकारनि मन्त्रि उर्खावगोरा ब्रह्मआ दिनै नायगिदिंहैदों। मन्त्रि ब्रह्मआ बिटिसि खुंथायनि बुंथिगिरि खाथिराम बर'खौ लोगोआव लाफानानै रायजो राजाफोरनि जेंनाफोरनि सोमोन्दै सुलु लाहैदों। बाक्सा जिल्लानि सुबनखाता निखासि फोनांजाबग्रा लामानि गिरिं दैसानि बायलांनाय दालांखौ नायगिदिंहैनायजों लोगोसे मन्त्रिया भुटान सिमाजों नांजाबनाय चौकियाव बे गेदेर ओनसोलनि आबादारि रायजो राजाफोरा फाग्लादिया दैसायाव लुफुंनाय मिथिंगायारि बान्दोखौबो नायगिदिंहैयो। मख'नो गोनांदि भारत उदांस्रि जानायनि सिगां समनिफ्रायनो ओनसोलनि सरासनस्रा सुबुंफोरा दैसायाव बान्दो लुनानै आबाद मावबोनायजों लोगोसे गुबुन खामानिफोराव बे दैसानि दैखौनो बाहायबोदों। मोनसेबो सरकारा दै रानसारथायनि मोनबो रोखोमनि बिथांखिफोरखौ गायसनैनि थाखायनो बोसोर बोसोर नाङैनो बे ओनसोलनि रायजो राजाफोरा दैनि थाखाय खस्थ' खालामबोनांदों। दिनै मन्त्रि UG ब्रह्माआ गावनो गासैबो जेंनाफोरखौ नायगिदिंहैनानै थाबैनो बे जेंनाखौ सुस्रांनाय जागोन होननानै खोथा होयो। बेबायदियैनो मन्त्रि ब्रह्माआ लावखार ओंखाम जाग्रा दावबायथिलि चौकिखौ मिनि दावबायथिलि महरै गायसनगोन होननानैबो बुङो। दिनैनि बे नायगिदिंहैनाय समाव मन्त्रि ब्रह्मजों लोगोसे बिटिसिनि बुंथिगिरि खाथिराम बर', ओनसोलनि UPPL दोलोनि दैदेनगिरि मावथिफोराबो बाहागो लादोंमोन। আজি বৰমা সমষ্টিটো মানে যিকোনো সমস্যাবোৰ এইটো জানিবৰ কাৰণে সোমাইছোঁ। বিশেষকৈ আজি বিটিচিৰ বাগানপাৰা সমষ্টিৰ অধীনত খাতিৰাম বৰৰ নেতৃত্বত মই কিছুমান এৰিয়াৰ ঘূৰি আহিলোঁ। চৌকি যিটো উত্তৰ কুচি তাত মানে ৰাইজে যিটো বান্ধ বান্ধি পেলাই পানী যোগানৰ ব্যৱস্থা কৰে খেতিয়ক ৰাইজসকললৈ, তাতো কিছুমান সমস্যা আহি গ'ল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কৰিব লগা। আৰু আজি চইল কনজাৰ্ভেশ্যনৰ জৰিয়তে কৰিব পৰা কিছুমান উল্টাখান্দা সমস্যাবোৰ, যেনেকৈ দমদমান ওচৰত আমি এটা ঠাইত গৈ আহিলোঁ, গড়বিতৰ বুলি এটা এৰিয়া, তাতো আমি চাইছোঁ যে এই উল্টাখান্দাৰ কাৰণে বৃহৎ এৰিয়া মানে যিটো খেতিপথাৰ ধ্বংস হৈ গৈ আছে। আজি দিৰিং নদীৰ ওপৰত যিটো দলং আজি প্ৰায় 2007-08 চনমানৰ পৰা আৰম্ভ কৰি যিটো দলংখন বনোৱা হৈছে, জানিব পাৰিছোঁ যে এই দলংখন 2019 চনত ভাঙি গ'ল। আৰু কাৰণবিলাকৰ এইটো চাইণ্টিফিক নহয়। এই দলংখন বনোৱাৰ মানে কোনো জালি নাই, এই ইঞ্জিনিয়াৰিংবিলাক কেনেকৈ বনাই দিছে তো ইয়াৰ চাইণ্টিফিক কনষ্ট্ৰাকশ্যনটো হোৱা নাই, যাৰ বাবে দলংখন ভাঙি গ'ল। এতিয়া সুবনখাটা আৰু নিকাচিৰ সংযোগী পথ, এই পথটো এতিয়া বন্ধ হৈ থাকে। ইমান ডাঙৰ এটা কোটি কোটি টকাৰ মানে এটা প্ৰজেক্ট লৈ পেলাই দলংটো বনোৱা হ'ল, এই যিটো এটা ৰাজহুৱা প্ৰপাৰ্টি এনেকৈ ধ্বংস হ'বলৈ গৈ আছে। তাৰ কাৰণে ইয়াৰ ওপৰত নিশ্চয় কিবা এটা ব্যৱস্থা ল'ব লাগিব। মই আজি নিশ্চয় এইটো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিম মটৰবৰ পৰা, আৰু এই দলংখন বনাব লাগে বুলি মই আলোচনা নিশ্চয় কৰিম। তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মটৰবৰ পৰা যিমান দূৰ সম্ভৱ মই কৰি যাম। অন্যায় কৰিছে, কোনে কৰিছিলে এইটো? আৰু ইমান আনচাইণ্টিফিকভাৱে ব্ৰিজ এখন যে বনোৱা হ'ল এইটো ভাঙি গ'ল। তাৰ ওপৰত একচুৱেলি BTC প্ৰশাসনৰ পৰা তদন্ত আৰম্ভ কৰাটো ভাল, আৰু যোনে দোষী পাই তাক শাস্তি দিব লাগিছে। কিন্তু এইটো দীঘলীয়া এটা প্ৰক্ৰিয়া, কিন্তু ৰাজ্যৰ এইটো মানে সুবিধাৰ্থে এই দলংখন হ'লে যে নিকাচি আৰু সুবনখাটাৰ মাজত সংযোগী পথটো আকৌ মুকলি হৈ যায়, অহা যোৱাত ভাল হয়, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ নিশ্চয় নকৰে। সেইটো চাই পেলাই মই অভিভূত হৈছোঁ। যিহেতু চকী তাত গৈ আহিলোঁ, ভূটানৰ পাহাৰৰ পৰা নদী বৈ আহিছে, এটা নেচাৰেল ইয়াত টুৰিজিম বা পৰ্যটনটো যথেষ্ট সম্ভাৱনা আছে। কিন্তু এটা কথা, বাস্তৱ কথাটো ক'ব লাগিব, এইটো এটা মিনি টুৰিজিম স্পট হিচাপে আমি আৰম্ভ কৰিব লাগিব। আৰু সেইটো কাৰণে BTC প্ৰশাসনৰ পৰাও কিছু আৰম্ভণি পৰ্যায়ত ব্যৱস্থাটো ল'ব পাৰে। আৰু নিশ্চয় আমাৰ খাতিৰাম বৰা ডাঙৰীয়া BTCৰ স্পীকাৰ, তেওঁ নিশ্চয় ইয়াৰ ওপৰত ইয়াৰ বাবে এটা উদ্যোগ ল'ব। আমি আলোচনা কৰিছোঁ। তাৰ বাহিৰেও ৰাজ্যৰ পৰা কি ধৰণে সহায় কৰিব পাৰি পৰ্যটন বিভাগৰ পৰা, সেইখিনি ব্যৱস্থা মটৰৰ পৰা লোৱা হ'ব। কিন্তু যিটো উত্তৰ কুচিৰ চকী, এইটো এটা খুব মানে সুন্দৰ ঠাই, আৰু এইবোৰ এবাৰ যদি মানে এক্সপ'জাৰ হৈ যায় বাহিৰত,
তাৰ অসম বা অসমৰ বাহিৰৰ মানুহবিলাকেও আহি পেলাই ইয়াত আনন্দ ল'বলৈ মানে আহিব মই ভাবোঁ যে সম্ভাৱনা আছে কিন্তু তাৰ কাৰণে কিছু ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন মানুহ অকল নদীটো চাবলৈ নাহে পাহাৰটো চাবলৈ নাহে কিছুমান সা সুবিধাৰ প্ৰয়োজন এইটো পৰ্যায়ক্ৰমত লাহে লাহে উন্নতি কৰিব লাগে একেবাৰতে নহ'ব কিন্তু এতিয়া এইটো এটা লোকেল টুৰিজিম স্পট হিচাপে মিনি টুৰিজিমৰ স্পট হিচাপে এইটো ডেভেলপ কৰিবৰ কাৰণে প্ৰাথমিক যিটো ব্যৱস্থা সেইটো ল'ব লাগে